Hello viewers, welcome back to my channel Monsang's World. আজি মই আপোনালোকৰ বাবে এটা নতুন ভিডিও আনিছো কি জানে নাই 2021 ৰ ট্ৰেড ফেয়াৰ এণ্ড বুক ফেয়াৰ আহকচোন ভিডিওটো আৰম্ভ কৰো গেট খনেদি সোমাই সোফাল দেখা পাব আপোনালোকে খুব ধুনিয়া এখন মেখেলা চাদৰৰ দোকান ইয়াত গামুচা দেখা গৈছে পাৰ্স দেখা গৈছে পটলি দেখা গৈছে ইমান ধুনিয়া ধুনিয়া চাদৰ সিঙ্গল মেখেলা প্ৰত্যেকটো বস্তু আপোনালোকে ইয়াত পাব লগতে আমি দেখিলো এখন সাইন বোৰ্ড য'ত লিখা আছিল তাত হবলগীয়া বা হৈ যোৱা প্ৰতিযোগিতা নেক্সট খন দোকান আছে আমাৰ অসমীয়া সংস্কৃতিৰ ইউজ হোৱা বিভিন্ন ধৰণৰ সামগ্ৰী তাত আছিল জাপি ঢোল বাঁহী মহৰ শিঙৰ পেপা গগনা মাকৈ ফণি দেখিছেনে ইমান ধুনীয়া সৰু সৰু জাপি ডাঙৰ জাপি বেলেগ বেলেগ সাইজৰ জাপি মহৰ শিঙৰ পেপা ইমান ভাল লাগিছে দেখি পিনে এইখন পাৰ হৈ আকৌ এখন আমি মেখেলা চাদৰ দোকান দেখা পাইছো য'ত একে ধৰণে সেট কাপোৰ পাব সিঙ্গল মেখেলা সিঙ্গল চাদৰ মিচিং কাপোৰ নুনি পাটৰ কাপোৰ মেচিন নুনি মুগা টচ মুগা খুব ধুনীয়া সেইখন পাৰ হৈ আৰু আকৌ এখন মেখেলা চাদৰ দোকান আচলতে কেইবাখনো মেখেলা চাদৰ দোকান আছিলে য'ত বিভিন্ন ধৰণৰ একদম পছন্দ নোহোৱা বস্তুৱে নাছিলে তাত প্ৰত্যেকযোৰ কাপোৰে চকুত লগা লগতে এয়া দেখিছে বেগ হ্যান্ডমেড বেগ খুব ধুনিয়া দামটো অৱশ্যে ধুনিয়াই আছিল কোৱালিটিটো বহুত ভাল আছিল এয়া পাৰ্স দেখা পাইছে পাৰ্সখিনি খুব ধুনিয়া যথেষ্টখিনি বস্তু আপোনালোকে কঢ়িয়াব পাৰিব এয়া দেখিছে নেক্সট খন দোকান আৰু ইন্টাৰেষ্টিং আছিলে য'ত ক্লিপৰ পৰা আদি কৰি হেণ্ড পাৰ্স শ্ব' পিচ এইখিনি দেখিছে ৰাইনো খুব ধুনীয়া খুব চকুত লগা এয়া হৈছে বেক ক্লিপ খোপাত মৰা এয়া দেখিছে আমাৰ অসমীয়া ফেমিলিত যদি এনেকুৱা এটা বস্তু শ্ব' পিচত নাথাকে কেনেকৈ হ'ব নহয় জানো নেক্সট খন দোকান জুৱেলাৰী দোকান আছিলে য'ত আৰ্টিফিচিয়েল জুৱেলাৰী পোৱা গৈছিলে এয়া গোল্ডেন জুৱেলাৰী মানে নকলি গোল্ড আকৌ দেই এয়া দেখিছে খুব ধুনীয়া ধুনীয়া অসমীয়া গহনা এই দেখিছে য'ত বিধে বিধে মিচিং কাপোৰ দেখা পোৱা গৈছিলে মই বোলো এযোৰ লৈ লওঁ নেকি কিন্তু দাম যিহে কৃষ্ণ তাৰপিছত পেট পূজা টাইম এয়া দেখিছেনে আচাৰ দেখিয়ে মুখত পানী আহিছিলে দেই মই কিন্তু টেঙা খাই বৰ ভাল পাওঁ টেষ্টিকে কৰিলোঁ আৰু ফুচকা পাপৰ কি লাগে কালাৰফুল পুৰা তাৰপিছত আহিলে এয়া দেখিছেনে আকৌ এখন মিচিং কাপোৰ দোকান মিচিং কাপোৰ কুৰ্তি ডিজাইন কৰা আছে সেট বাই সেট মিচিং জোৰ মেখেলা চাদৰ দেখিছে ইমান ধুনীয়া কেতিয়া যে এযোৰ পিন্ধিবলৈ পাম আৰু এয়া জেন্সৰ শাৰ্ট তেখেতসকলৰ গামোচা
জয়পুৰী প্ৰিণ্টৰ, এইবিলাক চব জয়পুৰী প্ৰিণ্ট হয়। লগতে জম্মু কাশ্মীৰ প্ৰিণ্টৰ, দুইটা প্ৰিণ্টৰে আছিলে বুলি জনাইছিলে আমাক দোকানীজনে। দেখিছে খুব ইউনিক ষ্টাইল, এমব্ৰইডাৰীবিলাক খুব ধুনীয়া ধুনীয়া আছিলে। এইখন হৈছে বেডশ্বীট, বিৰাট পচন্দ হৈছিলে মোৰ। এইটো হৈছে কুৰ্তি। দেন আহিলে এয়া নাৰ্চাৰীখনত বিভিন্ন ধৰণৰ ইনডোৰ প্লেণ্ট, আউটডোৰ প্লেণ্ট দেখা পোৱা গৈছিলে। গাৰ্ডেনিং কৰা মানুহৰ বাবে ভাল হ'ব এতিয়া। এয়া সৰু সৰু ফুলৰ পুলি, ঠাণ্ডা দিনৰ বতৰৰ ফুলৰ পুলি খুব ধুনীয়াকৈ তেওঁলোকে ৰাখিছিলে। এয়া এৰিকা পাম, এয়াৰ ফ্ৰেছনাৰ, আপোনালোকেতো জানেই। এয়া ফুল মই চমুকৈ দেখাবলৈ যত্ন কৰিছোঁ। পেট পূজা কৰিবলৈও দিল্লী কিটচেনটো চবৰে থাকেই ট্ৰেড ফেয়াৰত। ধুনীয়াকৈ বহি আপোনালোকে খানা খাব পাৰে, ছাইডতে খেলিবও পাৰে, সৰু ল'ৰা ছোৱালীয়ে খেলা সেইখন। আকৌ আহিছে বম্বে চাট, তাত বিভিন্ন ধৰণৰ চাট আপোনালোকে পাব, এনজয় কৰিব পাৰে। ফুচকা, পাপৰি চাট। দেন আহিলে এয়া ছোৱালীবিলাকৰ প্ৰিয় হেয়াৰ বেণ্ড, ক্লিপ, এয়া দেখিছেনে? বিভিন্ন ধৰণৰ হেয়াৰ বেণ্ড, চব আৰু হেয়াৰ এচেচেৰিজ চব আছিলে তাত। মইতো বাৰে বাৰে সেইখনলৈ চাই আছিলোঁ। দেখিছোঁ ইমান ধুনীয়া ধুনীয়া, ইমান ধুনীয়া ধুনীয়া, কিউট কিউট। মই ল'লোঁ বাৰু। লগতে ফেশ্বন জুৱেলাৰীও আমি দেখিছিলোঁ তাত। ধুনীয়া কালাৰফুল জুৱেলাৰীও আছিলে। তাৰপিছত আমি দেখিছিলোঁ যে ধুনীয়া ধুনীয়া প্লেট, কাপ, বিভিন্ন ডিজাইনৰ গ্লাছেছ বিক্ৰী কৰি আছিলে সন্মুখতে। এয়া খুব ধুনীয়া। ওচৰতে দাদা এজনে এনেকৈ হেঙাৰ লৈ বহি আছিলে। এয়া চব ইয়েৰিংছ, প্ৰত্যেকযোৰ ইয়েৰিঙৰ দাম 20 ৰুপিজ অনলি। অঁ, ঠিকেই শুনিছে, 20 ৰুপিজ। বহুত ধুনীয়া, বহুত ধুনীয়া, বহুত ধুনীয়া। এইখিনি আকৌ বেছি দাম দেই, এইখিনি আকৌ 20 ৰুপিজ নহয়। দেখিছে, ঝুমকা, ৰিং, ব্লেক মেটেল, ষ্টনৰ। দেখিছে, কোনযোৰ চাওঁ কোনযোৰ নাচাওঁ লাগি গৈছিলেগৈ মানে। একেখন দোকানতে চাবি ৰিং বিক্ৰী কৰি আছিলে। চাবি ৰিঙৰ তেখেতসকলে আপোনালোকে যদি মানে কিবা লিখাব বিচাৰে লিখি দিয়ে, 50 ৰুপিজকৈ লয় এটা নামত। দুটা নাম লিখিলে 60 ৰুপিজ লৈছিলে। শ্বেপকেইটা আপোনালোকে চিলেক্ট কৰিব লাগিব। দেন আহিলে মোৰ চবতকৈ ফেভৰেট, এয়া এই পাৰ্চকেইটা বহুত মোৰ পচন্দ লাগিছিলে। ব্লেক কালাৰ, ৰয়েল ব্লু কালাৰ, ৰেড কালাৰ। অ' মাই গড, তাৰ ৱৰ্ককেইটা ইমান ধুনীয়া, ইমান ধুনীয়া। 500 ৰুপিজ কৈছিলে মোক দাম। আৰু লগতে সেইখিনি শ্ব' পিচ দেখিছে, বিৰাট ধুনীয়া। বেগটো যে মই কেইবাৰ চাইছোঁ ঠিক নাই। এইটো বেগ, এইটো অকণমান ডাঙৰ, মই সৰু এটা চাইছিলোঁ বাৰু। খুব ধুনীয়া, শ্বাইনটো দেখিছেনে? পিছৰখন আছিলে সেনেকুৱাই সৰু সুৰা ৰাবাৰ বেণ্ড, জুৱেলাৰী, এইবিলাকৰ দোকান আৰু। ছেম ইয়াত কিৰিংকেইটা ইমান কিউট লাগিছিলে। মোৰ কিনিব মন গৈছিলে।
বাট নিকিনিব নাজানো কেলে চব গ'ল্ড জুৱেলাৰী চব চেম কিমান দেখাম আৰু একেখিনিতে তাৰপিছত আহিলে এখন দুপট্টা সালৱাৰ ছুটৰ দোকান তেখেত বোলে বিহাৰৰ পৰা আহিছে গাঁওখনৰ নাম কিবা এটা কৈছিলে মই পাহৰিছোঁ ধুনীয়া ধুনীয়া কোৱালিটি বহুত ধুনীয়া ধুনীয়া প্ৰিণ্টৰ দুপট্টাবোৰ বহুত ধুনীয়া ধুনীয়া আছিলে য়েল্ল'খন মই চাইছিলোঁ এয়া চিম্পল ডিজাইন চব আছিলে চাব পাৰে তাৰপিছত আহিলে এখন জুতি দোকান এইটো চাপ্পালটো ইমান সৰু কেমেৰাত ডাঙৰ লাগিছে কিন্তু ইয়াতকৈও সৰু আছিলে চাইজটো এইবিলাক চব জুতি হয় চাপ্পাল মানে বহুত ধুনীয়া ধুনীয়া আৰু কি ক'ম কিন্তু মই পিন্ধিব নোৱাৰোঁ মানে মোক ভৰিখন খুব কাটে এইবিলাক পিন্ধিলে ফাইনেলি আহিলে জেন্টছৰ দোকান অকল এখন এয়া দেখিছেনে চব জেন্টছৰ কুৰ্তা হাফ শাৰ্ট ফুল শাৰ্ট কালাৰফুল একদম জেন্টছসকল আপোনালোক আহিব পাৰিব দেই চিন্তা নকৰিব আপোনালোকৰ বাবেও বহুতখিনি সামগ্ৰী ইয়াত এভেইলেবল আছে আকৌ এখন আমি প্লেট বাতি ডিনাৰ ছেট কাপ ফুলদানি এখনৰ দোকান দেখিলোঁ এইখনত বেছি সামগ্ৰী আছিলে খুব ধুনীয়া ধুনীয়া খুব চকুত লগা আগৰখনতকৈ বেছি ধুনীয়া ধুনীয়া বেছি কালাৰফুল আপোনালোকে আহি চাব পাৰে তাৰপিছত এয়া দেখিছেনে ইমান ধুনীয়া ধুনীয়া মাটিৰ বৈয়ামবিলাক য'ত মানুহে আচাৰ থয় আচাৰ জেম জেলি বনাই বনাই থ'ব পাৰে ইমান ধুনীয়া ধুনীয়া এয়া চব খুব ধুনীয়া ধুনীয়া এইবোৰ ফুলদানি নিমখ মছলা চব আদি কৰি আপোনালোকে চব থ'ব পাৰে ইয়াত তাৰপিছত আহিলে সাহাৰানপুৰ ফাৰ্ণিচাৰ য'ত খুব ধুনীয়া ধুনীয়া ফাৰ্ণিচাৰ এভেইলেবল আছিলে এয়া দেখিছে ছেট হিচাপে আছিলে এয়া হৈছে ফুলদানি থোৱা আপোনালোকে বিভিন্ন ধৰণৰ ফুলদানি থ'ব পাৰে ইয়াত ফুলদানি ষ্টেণ্ড হয় এইবিলাক লোহাৰ কাঠৰ চব আছিলে কিউট কিউট এয়া চাওক ইমান কিউট মাই গড ইমান কিউট আৰু এয়া চাওক কাঠৰ ফাৰ্ণিচাৰ তাৰপিছত এটা কৰ্নাৰ কমপ্লিটলি বুকছৰ কমপ্লিটলি আপোনালোকে ইয়াত কিতাপ বহি আদি কৰি চব পাব অকল কিতাপ বহি তাৰপিছত এয়া পূজাত ব্যৱহাৰ কৰা বাচনসমূহ যেনেকৈ চাকি আকৌ টিলিঙা ধূপ ষ্টেণ্ড পূজা থালি এয়া দেখিছেনে ইমান ধুনীয়া ধুনীয়া চকচকাই আছিলে একদম দেন কামছ উইণ্টাৰ ৱেৰ দীঘল দীঘল লং কোট ব্লেজাৰ চুৱেটাৰ চুৱেটশ্বাৰ্ট চব আছিলে খুব ধুনীয়া কোৱালিটি বিভিন্ন কালাৰ এভেইলেবল আছিলে খুব ধুনীয়া ধুনীয়া আমি সকলোৱে জানোৱে অসমত আটাইতকৈ ফেমাছ আমাৰ কৰঙাৰ দা কটাৰী এয়া দেখিছে হেংদাং তাৰপিছত আহিছে এয়া বেগৰ দোকান এয়া পটলি হয় মই ভালকৈ দেখাবলৈ চেষ্টা কৰিলোঁ এয়া দেখিছে পাৰ্চ বয়সস্থ মানুহে ল'ব পৰা এইবিলাক স্লিং বেগ দেখিছে ইমান ধুনীয়া ধুনীয়া
আৰু এটা বস্তু মই দেখিছিলোঁ এখন সঁফুৰা নিচিনা কিবা কাঠৰ হয় তাৰপিছত এয়া দেখিছেনে কলহৰ ওপৰত এটা নাৰিকল ইয়াত কমপ্লিটলি কাঠৰ হয় এই শ্ব'পিচ হয় আকৌ আহিলে আমি মাইকী মানুহ আৰু সৰু ল'ৰা ছোৱালীৰ প্ৰিয় দোকান সেয়া হৈছে ক্লিপ ৰাবাৰ বেণ্ড নেল পলিচ কি ৰিং ফুট এয়া দেখিছেনে গাজৰা নিচিনা এইবিলাক চব ৰাবাৰ বেণ্ড আছিলে মই ইয়াৰ পৰা দুডালমান ল'লোঁ বাৰু এয়া দেখিছেনে টুপি হেট তাৰপিছত আহিলে এয়া কাঠৰ সামগ্ৰীসমূহ দেখিছে ৱাল হেংগিং আকৌ হেৰি ঘড়ী দেখিছেনে ট্ৰে ডিজাইন থকা ট্ৰে বাছ তাৰপিছত তলফালে যদি চাই এয়া দেখিছে এইবিলাক চব ঢাকন থোৱা হেৰি তাৰপিছত এইখন দেখিছেনে কাঠৰ ফণি হয় এইখন হৈছে মহৰ শিঙৰ ফণি খুব ভাল ডেণ্ড্ৰাফ চুলিৰ কোৱালিটি আপোনালোকৰ চুলিৰ লগত ৰিলেটেড কিবা প্ৰব্লেম থাকিলে ইউজ কৰিব পাৰে